নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ হেল্থ টিপছ এণ্ড ট্ৰিক্স নামৰ মোৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। উচ্চ ৰক্তচাপৰ সমস্যা সাধাৰণতে শীতকালত বেছিকৈ হোৱা দেখা যায়। এই উচ্চ ৰক্তচাপৰ বহুতো কাৰণ আছে। এই কাৰণসমূহ হ'ল ক্ৰমে এনেধৰণৰ। সাধাৰণতে বয়সস্থ লোকৰ এই উচ্চ ৰক্তচাপৰ সমস্যাই বিৰাজ কৰে। ইয়াৰ উপৰিও তেজ চলাচল কৰা ধমনীবোৰৰ ভিতৰৰ ছাল অতি ডাঠ হ'লে আৰু সাধাৰণতে তেজৰ পৰিমাণ দেহত বেছিকৈ হ'লে এই সমস্যাই দেখা দিব পাৰে। অন্যহাতে মেদবহুলতা ইয়াৰেই অন্যতম কাৰণ আৰু ইয়াৰ উপৰিও অত্যধিক মানসিক চাপ বহুমূত্ৰ ৰোগতো এই সমস্যাই দেখা দিব পাৰে। বন্ধু বান্ধৱীসকল, এই উচ্চ ৰক্তচাপ সমস্যাৰ বহুতো লক্ষণ আছে। সাধাৰণতে উচ্চ ৰক্তচাপ হ'লে মূৰৰ বিষ হয় আৰু মূৰ কামৰণি হয়। ইয়াৰ উপৰিও বুকুৰ বিষ আৰু শৰীৰ দুৰ্বল হয়, চকুৰে জলক তবক দেখে, আনহাতে টোপনি কম হয়, কাণেৰে কম শুনে, গা জিনজিনায়। ইয়াৰ উপৰিও উত্তেজনা আৰু উদ্বেগ আদি লক্ষণে দেখা দিব পাৰে। সাধাৰণ কথাতে খং উঠে, স্মৰণ শক্তি কমি যায়। ইয়াৰ উপৰিও প্ৰস্ৰাৱ বেছি হয়, আনহাতে ভৰি বাহু পিঠি ডিঙিৰ পিছফালে বিষ হয়, হাত ভৰি জিনজিন কৰে ইত্যাদি সমস্যাই দেখা দিব পাৰে। বন্ধু বান্ধৱীসকল, এই সমস্যাৰ বহুতো ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱ আছে, যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে সুফল লাভ কৰিব পৰা যায়। এই ভিডিঅ'টোত আমি উচ্চ ৰক্তচাপৰ 5টাকৈ ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱৰ বিষয়ে উল্লেখ কৰিম, যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা সুফল লাভ কৰিব পৰা যাব। এই সমস্যাৰ প্ৰথম ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱটো হৈছে কলীয়া তুলসীৰ 10 চামুচ ৰসৰ লগত 8 চামুচ কেঁচা হালধি মিহলাই দিনে দুবাৰকৈ খাব লাগে আৰু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 7 দিনমান ব্যৱহাৰ কৰিব লাগিব। যদি এনে কৰা হয় তেন্তে এই সমস্যাৰ পৰা সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰে 2 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে মৌ জোল 200 ml কৈ তুলসীৰ ৰসৰ লগত খালে এই উচ্চ ৰক্তচাপ সমস্যাৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 7 দিনমানেই ব্যৱহাৰ কৰিব লাগিব। যদি এনে কৰা হয় তেন্তে এই সমস্যাৰ পৰা অতি সোনকালে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, উচ্চ ৰক্তচাপৰ 3 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে আমলখি 7-8টা মান ভালদৰে পটা বা খুন্দনাত খুন্দি তাক মিচিৰিৰ সৈতে খালে এই উচ্চ ৰক্তচাপ সমস্যা স্বাভাৱিক অৱস্থালৈ পৰিণত হয় আৰু এই সমস্যাৰ পৰা অতি সোনকালে সুফল লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 7 দিনমানেই ব্যৱহাৰ কৰিব লাগিব। এই উচ্চ ৰক্তচাপ সমস্যাৰ 4 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে মানিমুনি বা ব্ৰাহ্মী শাকৰ ৰস 7-8 চামুচৰ লগত মৌ জোল বা মিচিৰি মিহলি কৰি একেৰাহে 15-20 দিনমান খাব লাগে। যদি এনে কৰা হয় তেন্তে এই উচ্চ ৰক্তচাপ সমস্যাৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 15-20 দিনমান ব্যৱহাৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, ইয়াৰে 5 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে নেফাফু গছৰ কুমলীয়াৰ আগ 4 বা 5টা মান ভালদৰে পটা বা খুন্দনাত খুন্দি ইয়াৰ সৈতে নহৰু 4 ফুটামান মিহলি কৰি পাতত দি ৰাতিপুৱা যদি ক্ষুধা পেটত খোৱা হয় তেন্তে এই উচ্চ ৰক্তচাপ সমস্যাৰ পৰা অতি সোনকালে সুফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 7 দিনমানেই ব্যৱহাৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এয়ে আছিল আজিৰ উচ্চ ৰক্তচাপৰ সমস্যাৰ 5টাকৈ ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱ, যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, লগতে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু অনুগ্ৰহ কৰি আনলৈ শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব, যাতে মই যেতিয়াই এনেধৰণৰ
ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱৰ ভিডিঅ'সমূহ আপলোড কৰোঁ। ইয়াৰ জাননী আপোনালোকে অতি সহজতে পাই যায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।